আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। আৰু এতিয়া ৰাতিপুৱাৰ সময়, বতৰটো বহুত বেয়া, পূৰা কিনকিনীয়া বৰষুণ হৈ আছে। আৰু ভাবিলোঁ মই আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু আজি যাম টাউনলৈ, কাম কেইটামান আছে, বতৰ বেয়া হ'লেও যাব লাগিব। তেন্তে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এতিয়া মই গৈ আছোঁ টাউন চুবুৰ লগত। আৰু বতৰটো যিহেতু বেয়া, একদম কিনকিনীয়াকৈ বৰষুণ পৰি আছে, তেনেকৈ গৈ আছোঁ। আৰু আমি টাউন গৈ পাওঁ মানে মই এটা দহি কচুৰ ৰেচিপি বনাইছিলোঁ, সেইটো আপোনালোকে চাই লওক। আৰু টাউনত গৈ লগ পাই আছোঁ। এতিয়া মই দহি কচু লৈ লৈছোঁ। দহি কচুখিনি ভালকৈ ধুই চাফা কৰি এনেকৈ কাটি লৈছোঁ। আৰু এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি তাতে অলপমান মই মিঠাতেল দিছোঁ। মিঠাতেল গৰম হয় মানে মই নিমখ হালধি সানি লৈছোঁ মাছ লৈ লৈছোঁ। আৰু তেল গৰম হোৱাত মই ইয়াতে মাছ ফ্ৰাই কৰাৰ আগত মানে মেথি দি লওঁ। আৰু এতিয়া মই গোটেই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। সেই একেখিনি তেলতে মই পাঁচফোৰণ দিছোঁ, দুখিলা তেজপাতো দি দিলোঁ। আৰু ডাঙৰকৈ কাটি লোৱা এটা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ লৰাই ল'ম অলপ ৰঙচুৱা হোৱালৈকে। আৰু ইয়াতে মই দি দিছোঁ থেতেলিয়াই লোৱা আদা আৰু নহৰু। পুনৰ গোটেইখিনি মই ভালকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ ডাঙৰকৈ কাটি লোৱা এটা বিলাহী দি অলপমান লৰাই ল'ম। বিলাহীখিনি কোমল হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি দিম হালধি। আৰু বিলাহীখিনি কোমল হ'বৰ কাৰণে অকণমান নিমখ দিছোঁ, পিছত আকৌ দিব লাগিব। পুনৰ গোটেইখিনি লৰাই দিছোঁ। এতিয়া বিলাহী কোমল হৈ গ'ল, ইয়াতে দিম আমি কাটি ৰখা দহি কচুখিনি। দহি কচু বেছি যেন লাগিছে, কিন্তু কমি যাব, কচু কমিবই যিহেতু। আৰু ইয়াতে মই গোটা নহৰু দি লৈছোঁ, নহৰু দি ঢাকি দিছোঁ। এনেকৈ নহৰু দি খাই ভাল লাগে। এয়া কচু পূৰা কমি গ'ল। এতিয়া গোটেইখিনি ভালকৈ মিলাই ল'ম। গোটেইখিনি মানে নিমখ হালধি গোটেই লগাকৈ ধুনীয়াকৈ গোটেইখিনি মিলাই ল'ম। কচু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, কচু খাব লাগে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ আলু পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে। আৰু এনেকৈ এতিয়া ভাজি গোটেইখিনি সিজালৈকে মানে ভাজি থাকিব লাগিব। আৰু এতিয়া পুনৰ ঢাকন লগাই দিলোঁ। এয়া প্ৰায়খিনি সিজিলে। আৰু এতিয়া মই আকৌ সোৱাদ অনুসৰি নিমখ দিছিলোঁ। নিমখ মানে অথনি কমকৈ দিছিলোঁ, এতিয়া আকৌ অকণমান দি দিছোঁ। এতিয়া পুনৰ অলপমান সময় ঢাকি দিছোঁ। এতিয়া এয়া সিজি গ'ল প্ৰায়। পানী এড কৰিছোঁ, বেছি দিয়া নাই, পানী বেছি দিলে ভাল নালাগে। আৰু মেইন বস্তুটো হ'ল নেমু। কচুত নেমু দিবই লাগিব, যিহেতু খজুৱাব পাৰে, সেইকাৰণে নেমু দিয়াটো প্ৰয়োজন। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছ দি দিছোঁ। মাছখিনি দিয়াৰ পিছতো আমি অলপ সময় উতলাব লাগিব। মাছখিনি দি যদি নুতলাওঁ মানে সোৱাদটো নুঠে বুলি কয়। আৰু জোলটো যিহেতু মাছটোত সোমাব লাগিব, সেইবাবে মই এতিয়া অলপমান ঢাকি দিম। এয়া আমাৰ দহি কচুৰ লগত পূৰা মাছ ৰেডি হৈ গ'ল। যদি বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, খুব ভাল হয় খাবলৈ। আৰু এনেকৈ নহৰু দি দিলে ভাল লাগে ভাতৰ লগত খাবলৈ। এতিয়া মই এটা বাতিত উলিয়াই লৈছোঁ। এতিয়া আমি টাউন পাই গ'লোহি। আৰু এই দৌলটো চাফা কৰিবৰ কাৰণে এনেকৈ দি দিছে বাঁহবোৰ। আৰু বৰপুখুৰী পাৰ্টটোত আমি এতিয়া ৰৈছোঁ অলপমান, যিহেতু বতৰটো ভাল, মাছ চাবৰ কাৰণে মানুহ বহুত আছে। আৰু প্ৰথমবাৰৰ কাৰণে মই দেখিলোঁ, জানিছিলোঁ যে কাছ আছে বুলি, এটা বহুত ডাঙৰ কাছ যিহেতু বহুত বছৰ জীয়াই থাকে, আজিহে প্ৰথম মানে এনেকৈ দেখিছোঁ। কি খাবি ক?
দহি ফুচকা দহি ফুচকা। এতিয়া আমি ৰসৰাজ বেকাৰ্ছত খাব লৈছোঁ দহি ফুচকা আৰু তাক সুধি আছিলোঁ যে মই কেনেকুৱা হৈছে ক খাবলৈ টেষ্টটো ক সুপার চুবা আকৌ এতিয়া আমি ঘৰলৈ গৈ আছোঁ গোটেইখিনি কাম হৈ কৰি বজাৰ পাতি কৰি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।